কবিতাৰ শিৰোনাম কোন বাৰু তুমি। কবি জিতুল খনিকৰ, আবৃত্তি উপাসনা শৰ্মাৰ। কোন বাৰু তুমি, কোন যুগ যুগান্তৰ ধ্যানমগ্ন যোগী, মায়াৰ কুঁৱলীৰ আসন্ন আত্মা অজ্ঞানতাত ডুব দি হাহাকাৰ কৰি ফুৰা দিশহাৰা পথহাৰা নিঃসহায় মানৱক দেখুৱাই দিলা নিষ্কলংক সত্যৰ পথ। জীৱন জয়ৰ বাবে দিলা মানৱক একশৰী নাম ধৰ্ম। এই নামেই কৰিলা উদ্ধাৰ তুমি গুৰুৰূপে। হে প্ৰভু, কিনো মহিমা নোৱাৰো কৰিব তোমাৰ মাহাত্ম্য প্ৰকাশ। দিয়া স্থান তোৱাৰ চৰণত।